প্ৰথমে আসাম টক্স ব্ৰেকিং কিয়নো শীঘ্ৰে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 15 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব এই নিৰ্বাচন দুটাকৈ পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত আসাম টক্সক জনালে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 15 ফেব্ৰুৱাৰীৰ পৰা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰস্তুতি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই সমাপ্ত কৰিছে সকলো কাম সম্পাদন কৰিছে 1 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰথম ভোট গ্ৰহণ এই মুহূৰ্তৰ বিগ ব্ৰেকিং আসাম টক্সক জনালে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই পুনে গৈছো আমাৰ চিফ ৰিপৰ্টাৰ দীপক আকাশলৈ দীপক আপোনালোকে এই বিগ ব্ৰেকিংটো আসাম টক্সৰ দৰ্শকক জনাইছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই কথা কিছু সময় পূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰনাথ বৰাই আমাক জানিবলৈ দিছে আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত সকলো নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব দুটা পৰ্যায়ত তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰিব আৰু এই বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে আজি ইলেক্টৰেল ৰোল আজি নিশাৰ ভিতৰত তেওঁলোকে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিব সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰাপত্তা দিশটো কেনেদৰে তেওঁলোকে চোৱাচিতা কৰিব সকলো ডিসি আৰু এছপি লগত তেওঁলোকে কেইবালানিও বৈঠক ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে নিৰ্বাচন সম্পূৰ্ণ কৰাৰ কথা তেওঁলোকে আনুষ্ঠানিকভাৱে জানিবলৈ দিছে লগতে জানুৱাৰী মাহৰ শেষত আৰু ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব অসমত সেই কথা ইতিমধ্যে নিশ্চিত হৈছে গতিকে যি জল্পনা কল্পনা চলি আছে দীপক আমি জানিব বিচাৰিম নিৰ্বাচন আয়োগৰ সৈতে পোনপটীয়া কথা বতৰা আপোনাৰ হৈছে নিশ্চিত ৰূপত আমি দিছপুৰ হাউচপটত থকা ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰনাথ বৰাৰ সৈতে আমি এক্সক্লুচিভলি সাক্ষাৎকাৰ লৈছোঁ তেওঁ পোনপটীয়া সাক্ষাৎকাৰ লৈছোঁ আছুতীয়া সাক্ষাৎকাৰ স্পষ্ট ৰূপত কৈছে জানুৱাৰী শেষত আৰু ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত দুটা পৰ্যায়ত তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰিব আৰু ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে যেনেধৰণৰ তৎপৰতা চলাইছে পঞ্চায়ত নিৰ্বাচনক লৈ কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এনআৰচি খচৰা প্ৰকাশৰ দিন আহি আছে এনআৰচি খচৰা প্ৰকাশৰ আগত পঞ্চায়ত নিৰ্বাচন হ'ব নাই এই বিষয়টোক লৈ যথেষ্ট দুধুৰ মুধুৰ অৱস্থাত আছিল কিন্তু শেষ মুহূৰ্তত সকলো জল্পনা কল্পনা উৰপেলাই ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰনাথ মন্তব্য আহি পৰিছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব এই নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে আমাৰ হাতত সেই মন্তব্য আহি পৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং আপোনালোকৰ স্ক্ৰীনত এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ আমি আনিব বিচাৰিছো দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আসাম টক্সক জনালে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই আহক আমি শুনো মই আপোনাক বেকগ্ৰাউণ্ডটো কৈছো আমাৰ বৰ্তমান অসমৰ যিবিলাক পঞ্চায়তী ৰাজ অনুষ্ঠান আছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গোৱালপাৰা জিলাৰ বাহিৰে সকলোবিলাক জিলাৰ এই অনুষ্ঠানবিলাক অহা 18 চনৰ 15 মাৰ্চৰ ভিতৰত তেওঁলোকৰ যিটো টাৰ্মটো মানে শেষ হ'ব গতিকে এইটো সংবিধানৰ যি প্ৰভিজন সেইমতে আমি 15 মাৰ্চৰ আগতে ইলেকশ্যনটো পাতিব লাগে 5 বছৰ কমপ্লিট হোৱাৰ আগতে কিন্তু যেহেতুকে আমাৰ পৰীক্ষাবিলাক আৰম্ভ হ'ব ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মানে তৃতীয় সপ্তাহৰ পৰা গতিকে আমি সেই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মানে মিড ফেব্ৰুৱাৰীৰ ভিতৰত ফেব্ৰুৱাৰী 15, 16, 17 ভিতৰত আমি গোটেই প্ৰচেছটো আমি কমপ্লিট কৰিবৰ কাৰণে আমি মানে তেনেকৈ আগবাঢ়িছোঁ ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত গোটেই ইনক্লুডিং কাউণ্টিং আমাৰ শেষ হৈ যাব লাগে গতিকে আমাৰ প্ৰচেছটো মানে মেইন প্ৰচেছটো জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব আৰু আমাৰ মেন পাৱাৰটো লাগিব আমাৰ গোটেই কামখিনি জিলা উপায়ুক্ত আৰু মহকুমাধিপতি পুলিচ আৰক্ষী অধীক্ষকসকলে কৰে তেখেতসকলৰ লগত আমি কেইবাখনো মিটিং কৰিছোঁ মই নিজে গৈ মানে আপোনাৰ ডিষ্ট্ৰিক্টবিলাকত গৈ মিটিং কৰিছোঁ তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ প্ৰাৰম্ভিক যিখিনি কাম কাজ ধৰক ইলেক্টৰেল ৰল পাব্লিকেশ্যনটো আজি হোৱাৰ কথা 28 তাৰিখে ফাইনেল পাব্লিকেশ্যন যিটো আৰু ফাইনেল ইলেক্টৰেল ৰল ইয়াৰ বাহিৰে ধৰক কি লাগে আমাৰ পলিং ষ্টেচনবিলাকৰ যিটো পৰিদৰ্শন কৰিছে ক'ৰবাত নতুন ল'ব লাগে নেকি এডিশ্যনেল ল'ব লাগে নেকি বেলট বক্সৰ পজিশ্যন তাৰপিছত নমিনেশ্যন লোৱাৰ কাৰণে ধৰক অফিচাৰবিলাকৰ বহুত হয়তো নমিনেশ্যন গাঁও পঞ্চায়ত ৱাইজ আঞ্চলিক পঞ্চায়ত ৱাইজ সেইবিলাকৰ কাৰণে ডিচি অকলে নোৱাৰে তেওঁ বহুতো অফিচাৰ পইণ্ট দিয়ে ফৰ ৰিচিভিং নমিনেশ্যন স্ক্ৰুটিনি এইবিলাকৰ কাৰণে সেইখিনি কাম প্ৰায় শেষ হৈছে আমাৰতো বহুত বেলট বক্স লাগে গতিকে এইখিনি আমি এবাৰ যোগাৰ কৰা নাই আমি এবাৰ ইভিএম নাই আমি বেলট বক্স আছে আমাৰ সেইমতেই হ'ব আৰু বেলট পেপাৰতে আমি কৰিম